নাগাজাংকাত হ'ব লগা তিতাবৰ জিলা শাখাৰ ২১ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে পূৰ্ণ প্ৰস্তুতি। অসমৰ একমাত্ৰ সৰ্ববৃহৎ সামাজিক সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠান তথা জাতীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ ২১ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ যোৰহাট জিলাৰ মৰিয়নিৰ নাগাজাংকা বাঢ়নি আঞ্চলিক শাখাৰ উদ্যোগত তথা সমূহ মৰিয়নিবাসীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অহা ইংৰাজী ২৭ আৰু ২৮ জানুৱাৰীত অনুষ্ঠিত হ'ব। ইতিমধ্যে বিভিন্ন বিভাগৰ বৈষ্ণৱ প্ৰাণ বাপ আৰু আই মাতৃসকলে অধিৱেশন ভাগ সুকলমে অনুষ্ঠিত কৰিবলৈ দিনে নিশাই সেৱা আগবঢ়োৱা পৰিলক্ষিত হৈছে। আজি দিনৰ ভাগত শিশু কল্যাণ আৰু আই মাতৃসকলৰ লগতে সেৱা বাহিনীৰ এটি প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। প্ৰশিক্ষণত উপস্থিত থাকে তিতাবৰ জিলা শাখাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ কুৰ্মী, উদযাপন সমিতিৰ সভাপতি উমা সোণোৱাল, সম্পাদক বিমান চুতীয়া, নাগাজাংকা বাঢ়নি আঞ্চলিকৰ সভাপতি ভদ্ৰ বৰা, শিশু কল্যাণ আই মাতৃ সমিতিৰ তিতাবৰ জিলাৰ সম্পাদিকা অভিজিতা বৰদলৈ, তিতাবৰ জিলা সদস্যা ৰূপা বৰা, আঞ্চলিকৰ সভানেত্ৰী দীপা গগৈ, সম্পাদিকা বন্দনা গগৈ, আঞ্চলিকৰ সেৱা বাহিনীৰ জিলা অধিনায়ক পাৰ্থপ্ৰতিম গগৈ আৰু আঞ্চলিকৰ অধিনায়ক অনুজ ভূঞা। প্ৰায় ৩০ শতাধিক লোকে প্ৰশিক্ষণ গ্ৰহণ কৰে। মৰিয়নিৰ পৰা আদিত্য নন্দন কোচৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24x7।